নমস্কাৰ মই ছাত্ৰসকল তোমালোক কেনে আছা আকৌ কৈছে ভালে আছা যে ছাত্ৰটি ক্লাছ 10 পৰীক্ষা 2023 বা মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছা সিহঁতৰ মাজলৈ লৈ আহিছোঁ যে আমি ক্লাছ 10 সমাজ বিজ্ঞান প্ৰথম খণ্ড ইতিহাস ছাবজেক্টখন আজি আমি ইতিহাস ছাবজেক্টখনৰ পৰা তোমালোকক 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ কাৰণে কেইটামান কমন কুৱেশ্যন অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখাই যাম যেকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰসকল তোমালোকৰ যিটো সূচীপত্ৰ আছে সূচীপত্ৰৰ দ্বিতীয় নম্বৰ অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আজি আমি এই পাৰ্টিৰ পৰা তোমালোকক 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছা অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক চবত পাই থাকিবলৈ হ'লে তাই আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পেজ নম্বৰ 39 দিছে তোমালোকে চোৱা এক নম্বৰ কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল বহুত ইম্পৰ্টেণ্ট হয় এক মাৰ্কৰ কাৰণে পাছত দিছে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল এটোও বহুত ইম্পৰ্টেণ্ট আৰু কিবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখাইছোঁ ছাত্ৰসকল 2023 বৰ্ষ মেট্ৰিকৰ কাৰণে লগত যদি কিতাপখন আছে তেনেহ'লে মেলি লোৱা মই যেকেইটা কুৱেশ্যন কৈ যাম তোমালোকে সেইকেইটা কুৱেশ্যন দাগ দি যাবা আৰু মনোযোগেৰে শুনি যাবা আৰু অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা পেজ নম্বৰ 40 দিছে তোমালোকে চোৱা 9 নম্বৰ কুৱেশ্যনটো হিমন্ত গান্ধী নামেৰে কাক জনা যায় আৰু কিবা 10 নম্বৰ কুৱেশ্যনটো লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোন কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল বহুত ইম্পৰ্টেণ্ট হয় পাহৰি গ'লে তোমালোকে 12 নম্বৰ কুৱেশ্যনটো কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল এইটো ইম্পৰ্টেণ্ট হয় বহুত আৰু তোমালোকে কিবা দীঘল উত্তৰ প্ৰশ্ন 10 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে এবাৰ কিবা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা পাছত কিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল বাট ইপিনে শিকিবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো কি পৰিস্থিতিত ভাৰতৰ ত্যাগ আন্দোলনৰ সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক যেকেইটা কুৱেশ্যন দেখাই দিছোঁ এইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে আৰু 100% চিয়ৰ এইকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰসকল তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা আৰু অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা এনেধৰণৰ ভিডিঅ'বিলাক চবত পাই থাকিবলৈ হ'লে আজি আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ